জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামক আমি NOC দিছোঁ বাছ। নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন কৰিছিল, চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি BJPক একেলগে লৈছোঁ, BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই ৩-৪ জনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল BPF BJP নহয়, AGPও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব, কথা সেইটোৱে। আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। যিটো কংগ্ৰেছৰ লগত মিলি কোন গগৈ এইটো আপাৰ আছামৰ কথাটো মই একো নকম। এইটো গোটেই আমি অকল আমি BTC বা লোৱাৰ আছামৰ কথাটো মই জানো। মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আছামত বহুত আসন লাভ কৰিব, য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক BJP তাত যাব।